हाय हेलो नमस्कार गाइज मैं रक्षण मैं प्रताप चाय आसा अपने यूट्यूब चैनल खाटी ब्लग्स तो गाइज आज नतुन एट जगह फुब मैं एने भाविल क्या जाऊँ तो मैं ब्रह्मपुत्र पारत और यू टाइम मैं ब्रह्मपुत्र जी भीव एकदम गाइज मैं कि कम कब लगा ना अपने चाले गम पा क्या टाइपर भीव आए तो बोलकचोन भिडिओ कन्टिन्यू चाई थक और ये जी फिल ये समय जी ब्रह्मपुत्र नदीर पार जी फिल अपने अनुभव कर तो गाइज ओम नमो नमो महाभव ब्रह्मपुत्रक चिंती आजिर ब्लग टू भिडिओ आरम्भ करूँ गाइज आमार घर मात्र 2-3 किलोमीटर दूर अवस्थित आछे ब्रह्मपुत्र नदीखन तो हेबाबे उलाई आहिलु अलप जेहेतु सन्धियार समयत लुइतर पार्कन मैं ब्रह्मपुत्र पार्कन बहुत एक मनोमोहा दृश्य देखि पाए तो गाइज हेबाबे तो भिडिओ आपनालोके चाई थाকক आपनालोकेও निश्चय फिलटू लब पारिब तो गाइज बोलो तो गाइस फाइनली आহি पालो आमी ब्रह्मपुत्ৰৰ एकदम माने कि कम उसरत माने पारत तो यार पर এটা सिनेमेटिक शॉट मैं देखाई दिसो आपनालोকক तो गाइस इतना सन्धिया समय माने ब्रह्मपुत्र माने लुईत और यू समय माने मोर इतना गान गाब मन गई आछे गाइस तो मैं इमानो भाल लगा हलो गाई दिसो दे माने इतना माने मोर फिल हो आछे कारण गाई दिसो जेनेके धरक लुईतरे पानी जाबी ओ बई लुईतरे पानी जाबी ओ बई तो गाइस इमाने माने बाद दियक गानটো केनेকুৱা হৈছে এটো বাদ দিয়ক খালি যেটো মানে ফিল মানে ইয়াত আহি যেনেকুৱা লাগে একচুয়ালি সেইভাবে মই নিজৰ মনৰ অনুভৱটো মানে প্ৰকাশ কৰিছো और गाइस हे ताते आसे गाइस डिब्रुगढ़ यार गाइस एटु जेहेतु ब्रह्मपुत्र पार হয় और गाइस हे फाले एकदम माने यार পৰা দেখি না পায় कारण मोर आईफोन हने देखि पाले হয় बादियक तो माने हेतु एटुए माने ब्रह्मपुत्रर আগত মানে আজিৰ পৰা প্ৰায় 10 বছৰ হ'ব চাগে মানে বগীবিল ব্ৰিজ হোৱাৰ আগত মানে যদি ডিব্ৰুগড় যাব লগা হয় কিবা অসুবিধা বা এনে কিবা কাৰণত তো তেতিয়া হলে মানে ফেৰীত যাব লগা হৈছিলে মানে আগত বাট আজিকালি তো বগীবিল आधा घंटाते যাব পাৰি বাট আগত এনেকুৱা নাছিলে গাইস আগত আপোনাৰ 2-3 ঘন্টা মান লাগিছিল যেতিয়া আমি ফেৰীত গৈছিলো মই গৈছিলো বাৰু তো আজিকালি বহুত সময় বাছি যায় মানে এইবোৰ চাওক গাইস কি কৰিছে গা ধুইছে থাকে হোৱাট দা হেল ঠাণ্ডা ঠাণ্ডা নালাগে নেকি গাইস ইহঁতৰ ঠাণ্ডা ঠাণ্ডা আছে নে নাই মই বুজি নাপাওঁ গাইস আমি পিন্ধি আহিছো জেকেট আৰু ইহঁত এতিয়া নদীৰ পানীত এতিয়া কিমান ঠাণ্ডা হ'ব আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আমি দিন 12টা বজাত আমি গা ধুব মানে ঠাণ্ডাত কপি থাকো আৰু এইবোৰ গাইস এইটো সময়ত গাইস এনেকে যে গা ধুই আছে মই মানে কি ক'ম আৰু জাস্ট ভাষা নাই মোৰ তো গাইস ব্ৰহ্মপুত্ৰৰ লগতে মানে আৰু অলপ জংগলো আছে মানে সেইফালে মানে এইবোৰ জংগল সাইড অলপ যাব লক sorry ओ এইটো সময় তেনেকুৱা জায়গাতে এইবোৰ হৈ থাকে গাইস বাদ দিয়ক তো বলক আমি অলপ আগুৱাই যাও জংগলৰ ফালে নৈৰ পাৰে পাৰে গাইস গানটো তো নেজানো ইয়াত আহিলে যিটো গাইস শান্তি লাগে নহয় গাইস যিটো সাগে কুতু সাগে নাপায় ইয়াত আহিলে যি নিস্তব্ধ যি একদম মানে तो गाइस ए होइसे बुढ़ा लुइतर पार बा ब्रह्मपुत्र पार एटु हमत गाइस एकदम माने अल्टिमेट लागे माने गाइस एटु साइडे अलप जंगलो আছে और गाइस जेहेतु काइले सरस्वती पूजा ভাল কথা মনত পৰিলে এইবোৰ হল এইবোৰ ঝাই বুলি আমি কও আপোনালোকে যদি सरस्वती পূজাত আপোনালোকে এইবোৰ লৈ যাব পাৰে মানে মন্দিৰটো সজাবলৈ ধুনিয়া লাগে তো লৈ যাব পাৰে গাইস যদি বিচাৰে তো গাইস ইমানখিনি আছিল আজিৰ সৰু এটা ব্লগ বুলিও ক'ব পাৰি বা এনে ফুৰিব আহিছো বুলি ক'ব পাৰো তো যেহেতু ফুৰিব আহিছো ভাবিলো আপোনালোকক দেখাও যে এইটো সময়ত ব্ৰহ্মপুত্ৰৰ পাৰ একচুয়ালি কেনেকুৱা হয় বা কি টাইপৰ মানে কেনেকুৱা টাইপৰ ফিল আৰু তো এই আছিল আপোনালোকৰ মাজলৈ আজি এটা সৰু এটা ভিডিও বা ব্লগ তো গাইস বাই বাই টেক কেয়াৰ লগ পাম আৰু এটা নতুন ভিডিওৰ সৈতে তো তেতিয়ালৈ টেক কেয়াৰ